হেল্ল' ফ্ৰেণ্ড, আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল আমি সকলোৱে জানো যে চন্দ্ৰযান-2 লৈ বহুত সমস্যা চলি আছে, কিন্তু এই ক্ষেত্ৰত আজিৰ ভিডিঅ'টোৰ সৈতে আপোনালোকক জনাম আৰু ইয়াৰ মতে ঈশ্বৰে এই বিষয়ে কি কৈছে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ সৈতে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে যদি এই চন্দ্ৰযান-2 লৈ অলপ গৌৰৱবোধ কৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে যদি এই চেনেলত নতুন বা প্ৰথমবাৰ কাৰণে ভিজিট কৰে তেনেহ'লে এই চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব আৰু এতিয়াও যদি এই ভিডিঅ'টোত এটা লাইক কৰা নাই প্লিজ এই ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধুসকল, পলম নকৰি আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াতে নিউজ ৰিপৰ্ট মতে কোৱা হৈছে যে চন্দ্ৰযান-2ৰ বিক্ৰম লেণ্ডাৰৰ সৈতে বৰ্তমানলৈকে স্থাপন হোৱাৰ সংযোগ হোৱা নাই। এতিয়ালৈকে সময় পাৰ হোৱাৰ লগতে ঈশ্বৰে পুনৰ বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ আশাও হ্ৰাস পোৱা দেখা গৈছে। ইফালে বৃহস্পতিবাৰে ঈশ্বৰে ইয়াক টুইটাৰ যোগে জনাইছে যে চন্দ্ৰযান-2ৰ অপাৰেটৰে নিজৰ নিৰ্ধাৰিত পৰীক্ষাসমূহ কৰি যাব। আনহাতে নেশ্যনেল কমিউনিটি অৱ একাডেমিক্স আৰু ঈশ্বৰ বিজ্ঞানীসকলে বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ কিয় বিচ্ছিন্ন হৈছে তাৰ বিষয়ে জানিবলৈ এতিয়াও কাম কাজ কৰি আছে। ঈশ্বৰক কয় যে চন্দ্ৰযান-2ৰ অপাৰেটৰ আটাইবোৰ প্লেটে ঠিকমতে কাম কৰি আছে। প্লেটসমূহৰ আৰম্ভণি পৰীক্ষাসমূহৰ ফলাফলৰ সম্পূৰ্ণ কৰা হৈছে আৰু পৰীক্ষা কৰাৰ পাছত আৰু প্লেটসমূহৰ কৰা কাম কাজ সন্তোষজনক। ঈশ্বৰে লগতে কয় যে বিজ্ঞানীসকলে বিক্ৰমৰ লেণ্ডাৰৰ সৈতে কিয় সংযোগ স্থাপন কৰিব পৰা নাই এতিয়ালৈকে গৱেষণা চলাই আছে। বন্ধুসকল, মোৰ উদ্দেশ্য আছিল এনেধৰণৰ আপডেটবিলাক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ যাতে আপোনালোকে বুজিবলৈ আৰু জানিবলৈ সুবিধা পায়। থেংকছ ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।